কুমগুৰি গাঁও আৰু সেই কুমগুৰি পুন্দিবাৰী দুয়োখন গাঁৱকে লগ লাগি আমি অকল কোকৰাঝাৰ BTC অসমৰ মাজত মাত্ৰ নহয় ভাৰতৰ ভিতৰতে আমি ফ'কাছত আমি আনিব বিচাৰিছোঁ। এই কুমগুৰি পুন্দিবাৰী এই গাঁওখনে ৰেচমৰ লগত জড়িত হৈ এটা যে পৰিষ্কাৰ পৰিচ্ছন্নতা স্বচ্ছ ভাৰত অভিযানৰ নামত আজি পুন্দিবাৰীক আমি যে এডপশ্যন কৰিবলৈ লৈছোঁ ক্লিনলিনেছ सबनिख्रुइबो साफा गामि हिसाबै जों जिहेतु बेखौ खालामनो थांदों बेवहाय किन्तु कुनु आसनि गैया बेवहाय साफा खालामनो थाखाय माबा रां रुपा सहाय खालामगोन बे किन्तु गैया बेयाव जों जिहेतु सेरिकालचारा क्लास्टार भिलेज हिसाबै जों लाखादों बेखौ लानानैसो जों पुन्दिबारीखौ मोनसे फकासाव लाबोनो थाखाय जेरैहाय शिलंआव गवालपारायाव रांसापारा शिलंआव मावलिलं बिदि साफा गामि खोनादोंथ' गतिके जोंबो बे क'क्राझारनि खाथियाव थानाय पुन्दिबारीखौ मोनसे साफा गामि बेखौ जों फकासाव लांनो थाखायसो जोंनि BTC एरिया बा आसाम बा भारतबर्षआव जों बेखौ फकासाव लांनो थाखायसो जोङो बेखौ जोङो आखायाव लादों आरो बेयाव मोनसे गिदिर प्लास पइन्टआ बेनो जे गासिबो सेरिकालचारजों बेयाव जड़ित आरो बिदिहाय जोङो किसुमान इक' सेरि भिलेज हिसाबै खालामनो हानाय बहुतटा स्कप दं सार रायजोर गेटाथ' মই জনাওঁ ইয়াৰ পিছফালেও তাৰমানে হৰ্টিকালচাৰ কিছুমান তাৰমানে কিবা আছে এই তেনেকুৱা অৰেঞ্জ বাগান কমলা বাগান দं আৰু তেনেকুৱাকৈ ওচৰতে আমাৰ বাউখুংৰিৰ বেক চাইড যিটো পাহাৰ এতিয়াও তাৰমানে জীৱ জন্তুৰে ভৰপৰা গোটেইখিনি তাৰমানে এটা ভাল এটা কিবালৈ ৰূপান্তৰ কৰাৰ কাৰণে এটা বহুত স্কপ আছে গতিকে আমি প্ৰথম পদক্ষেপ আমাৰ সেৰিকালচাৰে আপোনালোকক দেখুৱাব বিচাৰিছোঁ ৰাইজৰ আগত গতিকে চাওক তেওঁলোকে এইটো আমি তেওঁলোকক এইটো যদি আমি সহায় কৰোঁ তেওঁলোকে এইটো কৰিবলৈ আগবাঢ়ি আহিছে বুলি খালি সেৰিকালচাৰ ডিপাৰ্টমেণ্টে আপোনালোকক ফ'কাছত আনিব বিচাৰিছোঁ। আপোনাৰ গাঁওখন যে কিমান চাফ চিকুণতা আপোনালোকে ভাল পৰিৱেশ কেনেকৈ থাকে কেনেকৈ আগুৱাই গৈছে সেইটো দেখুৱাবলৈ এইটো সেৰিকালচাৰ বিভাগে প্ৰয়াস কৰিছে আৰু সেইকাৰণে আপোনালোকে যি এই সুবিধা পাইছে এই সুবিধাটো গ্ৰহণ কৰক আৰু ৰাইজৰ সুবিধাৰ্থে আৰু গোটেই দেশৰ উন্নতিৰ কাৰণে আপোনালোকে একেলগে কাম কৰি আহক এই আশা ৰাখিছোঁ আৰু যি আপোনালোকৰ গাঁওখন সেৰিকালচাৰ বিভাগে বাছনি কৰি লৈছে এইটো বৰ উপকৃত হ'ব আপোনালোকে যিহেতু এই সেৰিকালচাৰে আপোনালোকক জীয়াই থকাৰ সামাজিকভাৱে অৰ্থনৈতিকভাৱে আগুৱাই নিয়াত সহায় কৰিছে আৰু বিশেষকৈ যি স্বচ্ছ ভাৰত অভিযান যে আপোনালোকৰ যে চাফ চিকুণতা পৰিষ্কাৰ পৰিচ্ছন্ন গাঁও সেই দিশলৈ নিশ্চয় আপোনালোকে সকলোৰে বাবে আদৰণীয় হ'ব আৰু প্ৰশংসা হ'ব এই আশা ৰাখিছোঁ। আজি আচ্ছা আমি আমাৰ যিটো সেৰিকালচাৰ ডিপাৰ্টমেণ্ট BTC এই BTCৰ ৰেচন বিভাগ আৰু নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যন চেণ্টাৰ শ্বিলং আৰু চেণ্ট্ৰেল চিল্ক বোৰ্ড মিনিষ্ট্ৰী অফ টেক্সটাইল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যৌথতাত আমি যোৱাকালি
BTCৰ ছেক্ৰেটাৰিয়েটৰ কনফাৰেন্স হলত এটা ৱৰ্কশ্বপ পতা হৈছিলে কিবাৰ ওপৰত আমাৰ যিটো নেকি এই BTC ৰেচম বিভাগত যিখিনি আমাৰ কাম কাজ চলি আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ৰিয়েট হৈছে সেইবিলাক জিঅ' টেগিং কৰাৰ কাৰণে আৰু এইটো জিঅ' টেগিং কৰাৰ পিছত এটা ৱৰ্কশ্বপত আলোচনা কৰাৰ পিছত আমাৰ এটা প্ৰগ্ৰাম আছিলে যে ৱৰ্কশ্বপৰ পিছত পিছদিনাখন ফিল্ড লেভেলত এইটো হ'ল প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যনটো ইয়াতে হ'ব আৰু তেতিয়াই আমি এটা কাৰ্যসূচী ইয়াতে ৰাখিছিলোঁ আমাৰ আগৰ পৰাই প্লেনিং আছিলে ৰেচম বিভাগৰ যে আমি নায়কগাঁও এৰিয়াত আৰু এইটো আমাৰ যিটো আমাৰ বাওখুংৰি এৰিয়াত যেনে হৰিণাগুৰি পুন্দিবাৰী টুমগুৰি এইটো আমাৰ চেৰিকালচাৰৰ এইটো ক্লাষ্টাৰ এইটো ইতিমধ্যে আমাৰ সেইটোত এই ক্লাষ্টাৰ এৰিয়া হিচাপে কাম চলি আছে আৰু আমি লাহেকৈ ভাবিলোঁ যিহেতু ভাৰত চৰকাৰৰ এটা ডাইলগ শ্লোগান এজেণ্ডা চলি আছে এইটো স্বচ্ছ ভাৰত অভিযান গতিকে ধৰক আমাৰ যিখিনি গাঁওবাসী ৰাইজ তেওঁলোককো অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা স্বচ্ছতাৰ বিষয়ে এটা সজাগতা আনাৰ কাৰণে আৰু লগতে সেই গাঁও দুখন এটা আমাৰ যিটো ৰাষ্ট্ৰীয় পৰ্যায়ত এইটো হ'ল আঞ্চলিক পৰ্যায় ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক এটা ফ'কাছত আনাৰ কাৰণে আমাৰ ৰেচমৰ যিখিনি কাম কৰা এই বিশেষকৈ আমি বৰ্তমান পৰ্যায়ত দুখন গাঁও পুন্দিবাৰী আৰু কুমগুৰি সেই দুখনক এডপ্টেড বাই চেৰিকালচাৰ ডিপাৰ্টমেণ্ট এজ এ ক্লিনলিনেছ চেৰি ইক' মডেল ভিলেজ হিচাপে আজি আমি শুভাৰম্ভ কৰিলোঁ গতিকে আজি শুভাৰম্ভ কৰিলোঁ মানে আজিয়েই চাফা হৈ গৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ গৈছে সেইটো নহয় সেইটো আৰম্ভণিহে আমি তেওঁলোকক আমি সজাগতা আনিব লাগিব কেনেকুৱাকৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সুস্বাস্থ্য ৰক্ষা কৰিবলৈ কেনেকুৱাকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আমি অক্ষুণ্ণ ৰাখিব লাগে সেইটো বিষয়ে মাজে মাজে সজাগতা এইটো ৰাখিব লাগিব খালি আমি ৰেচম বিভাগে তেওঁলোকৰ এই আজি যিটো আমি আৰম্ভ কৰিলোঁ সেই দুখন গাঁও ৰেচমৰ জৰিয়তে সেই দুখন গাঁৱত আমি আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এইটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি আমি ফ'কাছত আনাৰ কাৰণে এই কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ পিছতেই আজি আমি এই নায়কগাঁও আমাৰ যিটো চেৰিকালচাৰ চেণ্টাৰ আছে নায়কগাঁও ECC গতিকে তাতে আমাৰ যোৱাকালি যিটো কৰ্মশালা হৈছিলে ৱৰ্কশ্বপ হৈছিলে তাৰ প্ৰেক্টিকেল আজি ট্ৰেইনিংটো ইয়াতে আৰম্ভ হ'ব তাৰ ইমপ্লিমেণ্টেশ্যন ক্ষেত্ৰত কিবা অনুদান আগবঢ়াব এইটোৰ ক্ষেত্ৰত বিশেষকৈ আমি যিটো এডপশ্যন অফ চেৰিকালচাৰ ইক' মডেল ভিলেজ যিটো আমি কিবা কৰিছোঁ সেইটোৰ কাৰণে কোনো কিবা নাই ফাণ্ড নাই বা কোনো কিবা নাই আমি আগতে কৈছোঁ খালি তেওঁলোকক আমি অলৰেডি আমি কিবা কৰিছোঁ এই আমাৰ ৰেচম বিভাগৰ পৰা যিহেতু ক্লাষ্টাৰ আমি তেওঁলোকক এৰী পলু পোহাৰ কাৰণে গছ ৰোৱা আৰু পলু পোহাৰ কাৰণে ঘৰ আৰু তেওঁলোকৰ যিটো আচবাব সেইবিলাক আমি দিছোঁ আমি এতিয়া এই নায়কগাঁও এৰিয়াতে বৰ্তমান 100তকৈ বেছি পৰিয়ালক আমি ইয়াতে আমি সাহায্য আগবঢ়াইছোঁ আৰু হৰিণাগুৰিতে ইতিমধ্যে 30-40 ঘৰতকৈ বেছি আমি এইটো কিবা কৰিছোঁ আমি সাহায্য আগবঢ়াইছোঁ সেইখিনি খালি আমাৰ এই সাহায্যৰ জৰিয়তে চেৰিকালচাৰ কৰি ৰেচম কৰি এৰী পলু পুহি কেনেকুৱাকৈ গাঁওখনক অঞ্চলক এটা ৰাষ্ট্ৰীয় পৰ্যায়ত ফ'কাছত আনিব পাৰে সেইটোহে তেওঁলোকৰ কিবা এটা আমি ধ্যান ধাৰণাত আমি সোমোৱাই দিছোঁ গতিকে নহ'লে আপোনালোকে যদি চেৰিকালচাৰে যদি নকৰিলেহেঁতেন এতিয়া তেওঁলোকে কুমগুৰি পুন্দিবাৰীত আমি চিনি নাপালোহেঁতেন তেওঁলোকে এৰী পলু পুহিছে কাৰণে ৰেচম কৰিছে কাৰণে ৰেচম বিভাগে চিনি পাইছে আৰু সেই ৰেচম বিভাগে এটা দায়িত্ব এটা বহন কৰিব বিচাৰিছে যে আপোনালোকে যদি ভাৰত চৰকাৰৰ যিটো শ্লোগান স্বচ্ছ ভাৰত অভিযান সেইটোত যদি চামিল হয় অন্ততঃ ৰেচম কৰি আৰু স্বচ্ছতাটো আপোনালোকে অক্ষুণ্ণ ৰাখি আপোনালোকে অন্ততঃ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা আপোনালোকে নিজকে চিনাকি দিবলৈ সক্ষম হ'ব এইখিনি আমাৰ থেংক ইউ ছাৰ